ম্যাজিক অফ নাম্বারস সংখ্যাবোৰৰ কিন্তু নিজস্ব যাদু আছে। আপুনি জানি আচৰিত হ'ব যে সংখ্যাবোৰে আমাৰ জীৱনত কিমান গভীৰ প্ৰভাৱ পেলায়। সংখ্যা আৰু আমাৰ জীৱনটো যেতিয়াৰ পৰা আমি জন্ম হওঁ আৰু যিমান দিনলৈকে আমি জীয়াই থাকোঁ, মৰাৰ সময়লৈকে সংখ্যাই আমাৰ জীৱনত এটা মেজিকৰ সৃষ্টি কৰে, যাক আমি বিচাৰিলেও এৰাই যাব নোৱাৰোঁ। কেনেকৈ জানেনে? কেনেকৈ আমি জীৱনত লক্ষ্যত উপনীত হ'বলৈ বিভিন্নজনক নিজৰ ইনস্পিৰেশ্যন হিচাপে লওঁ। ছাপ'জ কোনোবাই লতা মংগেশকৰ, কোনোবাই শচীন তেণ্ডুলকাৰ, কোনোবাই APJ আব্দুল কালাম, কোনোবাই আইনষ্টাইন, কোনোবাই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তেনেকৈ বিভিন্নজনে নিজৰ ৰুচি অনুযায়ী বিভিন্নজনক বাছি লয়। আপুনি যদি জানে যে সংখ্যায়ো আমাক কিমান গভীৰভাৱে ইনস্পায়াৰ কৰিব পাৰে, ইয়াৰ পাছত হয়তো আপুনি কোনো ব্যক্তিক নিজৰ ইনস্পিৰেশ্যনেল হিচাপে নলৈ সংখ্যাক ইনস্পিৰেশ্যনেল হিচাপে ল'ব। কেনেকৈ আহকচোন জানি লওঁ। আমি জানো সংখ্যা সদায় 1ৰ পৰা আৰম্ভ হয়। 1, 2, 3, 4, 1, 2, 3, 4 এনেকৈ। কিন্তু আপুনি জানি আচৰিত হ'ব 1ৰ আগতো এটা সংখ্যা আছে। সংখ্যাটো হ'ল 0। এতিয়া 0 বুলি ক'লেই লাগে একে সৰু, সামান্য, কম দাম, যাক ইংৰাজীত কয় ভেলুলেছ। কিন্তু এই ভেলুলেছ সংখ্যাটোৰ যে কিমান ভেলু আছে, ই যে কিমান ভেলুৱেবল, আজি মই আপোনালোকক এইটো ভিডিঅ'ত জনাম। 1, 2, 3, 4, 5, 6, 7, 8, 9, 9ৰ পিছত আহে 10। 10ত কিন্তু 1ৰ পিছফালে এটা 0 লাগে। 0 নোহোৱাকৈ কিন্তু 1ৰ গুণ বৃদ্ধি নহয়। ঠিক তেনেকৈ 2ৰ গুণ বৃদ্ধি হয় যেতিয়া 2ৰ পাছফালে এটা 0 লাগে। 3ৰ গুণ বৃদ্ধি হয় যেতিয়া 3ৰ পাছফালে এটা 0 লাগে। এনেকৈয়ে 10, 20, 30, 50, 100, 500, 1000, 10,000, লাখ, অযুত, নিযুত, কোটি, মিলিয়ন, বিলিয়ন, ট্ৰিলিয়ন এনেকৈ আগুৱাই গৈ থাকে। এতিয়া আপুনি চালেনে সামান্য 0 এটাই কেনেকৈ ইমান ডাঙৰ ডাঙৰ ভূমিকা লৈ আছে? 0টো দেখাত যিমান সৰু, তাৰ কিন্তু গুণ ইমানেই বেছি। 0 নোহোৱাকৈ বাৰু আপুনি 500, 1000, 1 কোটি, 10 কোটি, 20 কোটি বা তাৰো ওপৰৰ ৰাশি কল্পনা কৰিব পাৰেনে? নোৱাৰে। এই 0ৰ পৰা এতিয়া আমি আমাৰ জীৱনত ল'বলগীয়া কি কি গুণ আছে? যেনেকৈ 0টো নিজে কিন্তু দেখাত সৰু, কিন্তু তাৰ কাম কিন্তু সৰু নহয়। আমিও দেখাত সাধাৰণ যেন হৈ থাকিলেও আমাৰ কিন্তু লক্ষ্যটো সদায় সাধাৰণ নহয়, সদায় উৎকৃষ্ট মানৰ হ'ব লাগে। ঠিক 0ৰ দৰে। 0ই যেনেকৈ আকৃতিত সামান্য লাগিলেও তাৰ কিন্তু ভূমিকা বহুত ডাঙৰ। আমিও আমাৰ বাহিৰৰ পৰা আমাৰ প্ৰতিচ্ছবিটো সামান্য যেন লাগিলেও আমাৰ ভিতৰত থকা গুণবোৰ কিন্তু অসামান্য হ'ব লাগে। আমি কিন্তু আনক দেখুৱাই ফুৰিব নালাগে আমাৰ মাজত কি গুণ আছে। ঠিক 0ৰ দৰে। শুনাত একেবাৰে সামান্য, কিন্তু কৰ্ম ভাবিব নোৱাৰা। আপুনি বিচাৰিলে এটা 0ৰ দৰে কিন্তু নিশ্চয় হ'ব পাৰে। এইবাৰ আহিল সংখ্যা 1। 1 সংখ্যাটো বৰ সহজ, সৰল আৰু সামান্য এটা সংখ্যা। ইংৰাজীত 1 বৰ চিধা এটা সংখ্যা। দেখাটো চিধা আৰু লিখাটো তেনেই চিধা এটা আচ। অসমীয়াও কিন্তু বিশেষ ব্যতিক্ৰম নহয়। অসমীয়াতো সংখ্যা 1টো বৰ সহজ আৰু সামান্য। কিন্তু এই সহজ আৰু সামান্য লগা সংখ্যাটোৰ আছে কিছুমান অসামান্য গুণ। 1 মানেই হ'ল আৰম্ভণি। আপুনি বাৰু আৰম্ভণি নোহোৱাকৈ শেষ কেতিয়াও কল্পনা কৰিব পাৰেনে? এইটো সম্ভৱেই নহয়। ঠিক তেনেকৈ 1 হ'ল আৰম্ভণি। আৰম্ভণিত 1, 1, 1 এনেকৈয়ে কিন্তু আমি সংখ্যা 1ৰ পৰা অযুত, লাখ, নিযুত, কোটি পৰ্যন্ত কল্পনা কৰিব পাৰোঁ বা কোটি পৰ্যন্ত সংখ্যা পাওঁ।
এক নোহোৱাকৈ বাৰু আপুনি ইমান ডাঙৰ ডাঙৰ সংখ্যাবোৰ পাব পাৰিলেহেঁতেন নে? কেতিয়াও নোৱাৰিলেহেঁতেন। ঠিক তেনেকৈ একত কিন্তু কোনো ভাজ নাই, কোনো বেকা তেৰা নাই, কোনো দাগ নাই, একো নাই। একক কিন্তু আমি আমাৰ জীৱনৰ মটিভেশ্যন বা ইনস্পিৰেশ্যন হিচাপে ল'ব পাৰোঁ। একৰ দৰেই আমাৰ ব্যক্তিত্ব গঠন কৰিব পাৰোঁ। এক যেনেকুৱা সামান্য সাধাৰণ কিন্তু গুণ অসামান্য অসাধাৰণ, আমিও কিন্তু একৰ দৰে নিজৰ ব্যক্তিত্বটো সাধাৰণ ৰাখিব পাৰোঁ, কিন্তু আমাৰ ভিতৰত থকা গুণবোৰক অসামান্য কৰি তুলিব পাৰোঁ। এক যেনেকৈ দেখাত বৰ সহজ সৰল, আমিও কিন্তু বাহিৰৰ পৰা আমাৰ ব্যক্তিত্বটো সহজ সৰল হিচাপে ৰাখিব পাৰোঁ, কিন্তু এই সহজ সৰল একৰ ভিতৰত সোমাই আছে কিছুমান ভাবিব নোৱাৰা অসাধাৰণ গুণ। আমিও বাহিৰৰ পৰা নিজৰ অৱয়ৱটো সামান্য যেন ৰাখিলেও নিজৰ ভিতৰত গঠন কৰি তুলিব পাৰোঁ কিছুমান অসাধাৰণ আৰু অসামান্য প্ৰতিভা। এতিয়া আপুনি বিচাৰিলেই কিন্তু আজিয়েই এটা এক হৈ উঠিব পাৰে। একক কিন্তু আপোনাৰ মটিভেশ্যন বা ইনস্পিৰেশ্যন হিচাপে ল'ব পাৰে। কথাটো ভাবি চাব। ক'ব গ'লে মানুহৰ জীৱনটো কিন্তু এটা সংখ্যাই। মানুহ জন্ম হয়, প্ৰতিজন মানুহৰে এটা বাৰ্থ ডেট থাকে, আকৌ মৃত্যু হোৱা দিনাও মানুহৰ এটা ডেটো থাকে। আপুনি যিখন ঠাইত বাস কৰে সেইখন ঠাইত ৱাৰ্ড নাম্বাৰ, ভিলেজ নাম্বাৰ, হাউচ নাম্বাৰ, লেণ্ড নাম্বাৰ, আপুনি যিখন বাহনত চলা ফিৰা কৰে সেইখন বাহনৰ নাম্বাৰ, আপুনি যিখন মোবাইল ফোন ইউজ কৰে সেই মোবাইলৰ নাম্বাৰ, আপুনি যিবোৰ প্ৰডাক্ট ইউজ কৰে প্ৰতিটো প্ৰডাক্টৰ ওপৰতে এটা টেগ নাম্বাৰ, আপোনাৰ ঘৰত থকা কেলেণ্ডাৰত নাম্বাৰ, আপোনাৰ দেৱালত থকা ঘড়ীটোত নাম্বাৰ, আপোনাৰ হাতত থকা ৰিষ্ট ৱাচতো নাম্বাৰ, আপুনি পঢ়া শুনা কৰে স্কুল, কলেজ, ইউনিভাৰ্চিটিত প্ৰতিটাতে ৰোল নাম্বাৰ, আপোনাৰ এডমিটত এডমিট কাৰ্ড নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যনত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। মানুহ এজন দিনে দিনে বাঢ়ি যায়, তেওঁৰ বয়সো এটা নাম্বাৰ, কেতিয়াবা এবছৰ, 2 বছৰ, 20 বছৰ, 30 বছৰ, তেনেকৈ দিনে দিনে আপোনাৰ কিন্তু জীৱনটো এটা নাম্বাৰৰ সৈতেহে আগবাঢ়ে। গতিকে সাধাৰণ ভাষাত ক'ব গ'লে মানুহৰ জীৱনটো কিন্তু কেইটামান সংখ্যাই। সংখ্যা নোহোৱাকৈ আমি আমাৰ জীৱনটো কিন্তু কল্পনাই কৰিব নোৱাৰোঁ। এটা কথাত ক'ব গ'লে সংখ্যা নোহোৱাকৈ আমাৰ জীৱনটো সম্ভৱেই নহয়। গতিকে আপুনি যদি বিচাৰে আৰু এনেধৰণৰ সংখ্যাৰ লগত জড়িত ভিডিঅ' পাবলৈ আৰু সংখ্যাই আমাক কেনেদৰে মটিভেট কৰিব পাৰে, ইনস্পায়াৰ কৰিব পাৰে, তেন্তে আগন্তুক ভিডিঅ'ৰ বাবে অপেক্ষা কৰক। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। ধন্যবাদ।